Good morning student. মই হলো আমিৰ খান চাই আছে অসম কোচিং চেণ্টাৰ। আজি আমি পঢ়িম ক্লাছ 10ৰ 13 নম্বৰ লেসন সাৰফেস এৰিয়া এণ্ড ভলিউম। এইটো ভিডিঅ' মই বহুত বেছি ৰিকুৱেষ্ট পোৱাৰ ফলত এইটো ভিডিঅ' মই বনাইছোঁ, যাৰ বাবে আপোনালোকে মোৰ ভিডিঅ'টোত যদি নতুন আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব, আৰু যদি ভাল লাগে ভিডিঅ'টো চাই তেতিয়াহ'লে কি লাইক এটা কৰি দি যাব। তেতিয়া কথাটো হ'ল কি, এইটো লেসন বহুত ল'ৰা ছোৱালী আছে যিসকলে বহুত বেছি টান পায়, আৰু সেইসকলৰ কাৰণে স্পেচিয়েল ভিডিঅ' হৈছে এইটো। এটা সূত্ৰৰ সহায়ত আমি গোটেই লেসনটো সমাধান কৰিম, আৰু এনেকৈ সমাধান কৰিম যে সলিউশ্যন কৰাৰ সময়ত গমেই নাপাব যে এইটো মই গণিত পঢ়িলোঁ নে কি পঢ়িলোঁ। তাৰ বাবে কি কৰিব লাগিব, মোৰ চেনেলটোত ৰেগুলাৰ ক্লাছ কৰিব লাগিব। এতিয়ালৈ যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰি থৈ দিব। তো এতিয়া মেইন ভিডিঅ'টোত আহিছোঁ। এইটো লেসন পঢ়াৰ কাৰণে আমাৰ কি কৰিব লাগিব, প্ৰথম কথাটো হৈছে যে এইটো লেসন পঢ়িবৰ কাৰণে আমাৰ অলপ নলেজ ল'ব লাগিব। যিকোনো এটা কুৱেশ্যন বঢ়িয়াকৈ বুজি ল'ব লাগিব, তাৰপিছতহে সলিউশ্যন কৰিব লাগিব। যেনেকুৱা কয় যেনিবা আপোনাক যে আপুনি কোনোবা এটা ঠাইত গৈ আছে, সেই ঠাইটো আপুনি চিনি নাপায়, তুমি চিনি নোপোৱা, তেতিয়াহ'লে কি কৰিবা? সেই ঠাইটো যেতিয়া চিনি নোপোৱা তেতিয়া তুমি কি কৰিবা? কোনোবাক সুধিবা, তেওঁ কি ক'ব যে তুমি প্ৰথমতে অমুক ঠাইত যাবা, অমুক ঠাইৰ পৰা অমুক ঠাইত আহিবা, তাৰপিছত লেফ্ট ঘৰটোৱে হৈছে তেওঁৰ ঘৰ। তেতিয়াহ'লে আমি বুজি পালোঁ যে অমুকৰ পৰা অমুকত যাম, অমুকৰ পৰা অমুকত যাম, তাৰ পিছৰ ঘৰটোৱে হৈছে কি তাৰ ঘৰ। তো আমি যাই পালোঁ। কিন্তু এইটোতো এনেকুৱাই কুৱেশ্যন যে এটা শংকুৰ ওপৰত এটা অৰ্ধগোলক আছে, এটা অৰ্ধগোলকৰ ওপৰত এটা শংকু আছে, এটা বেলুনৰ ভিতৰত এটা শংকু সোমাই আছে, এনেকুৱা টাইপৰ কুৱেশ্যন। চ' আমি প্ৰথমতে কুৱেশ্যনটো বুজি ল'ব লাগিব। তাৰ বাবে আমি কেইটামান বস্তু আমি আপোনালোকলৈ সাজি ওলাইছোঁ, সেইকেইটা চাই লওক পটাপট। এইটোৰ নাম কি সকলোৱে জানে? আয়তীয় ঘনক। এইটোৰ নাম কি? ঘনক। এইটো কি? ঘনক। ইয়াৰ চাৰিওফালৰ ছাইড সমান, গতিকে এইটোৰ নাম কি? ঘনক। আৰু যদি এনেকুৱা ঘনক আৰু এটা যদি জইন খুৱাই দিওঁ, এইটো কি হ'ব? আয়তীয় ঘনক হ'ব। ক্লিয়াৰ? বাছ। আৰু এই ঘনকৰ সূত্ৰটোতো আয়তনটোতো জানাই, ছাইড কিউব। বাছ। আয়তীয় ঘনকৰ সূত্ৰটো কি? 2LB প্লাছ BH প্লাছ HL। বাছ। এতিয়া আহিছোঁ আমি, এইটো কি? চিলিণ্ডাৰ। এইটো কি? চিলিণ্ডাৰ। এইটো কি? বেলুন। অসমীয়াত বেলুন, ইংৰাজীত ক'ব চিলিণ্ডাৰ। চ' এইটো চিলিণ্ডাৰৰ ফৰ্মুলাটো অফ চিলিণ্ডাৰ মানে কি? কাপ ছাৰ্ফেচ এৰিয়া অফ চিলিণ্ডাৰ মানে বেলুনৰ পৃষ্ঠকালি হৈছে কি? টুৱাইছ পাই আৰ এইচ। তাৰপিছত আহিছোঁ আমি হিমেস্ফিয়াৰ মানে কি? হিমেস্ফিয়াৰ মানে কি? অৰ্ধগোলক। অৰ্ধগোলক। অৰ্ধগোলকৰ সূত্ৰ কিটো কি? টুৱাইছ পাই আৰ স্কুৱেৰ। অৰ্ধগোলক যেনিবা এইটো এটা অৰ্ধগোলক। এই অৰ্ধগোলকটোৰ কি হ'ব? এই অৰ্ধগোলকটোৰ কি হ'ব? এই অৰ্ধগোলকটোৰ পৃষ্ঠকালি হ'ব টুৱাইছ পাই আৰ স্কুৱেৰ। ক্লিয়াৰ গাইজ? এতিয়া আহিছোঁ আমি CSA অফ কোন। কাপ ছাৰ্ফেচ এৰিয়া কোন মানে কি? শংকুৰ পৃষ্ঠকালি। শংকুৰ পৃষ্ঠকালিৰ সূত্ৰটো হৈছে কি? পাই আৰ এল। পাই আৰ এল। ক্লিয়াৰ? চ' এতিয়া আমি মেইন গণিতলৈ যাম। তাৰ আগতে আমি কেইটামান বস্তু আমি বুজাই দিছোঁ। এই সূত্ৰটো আপোনালোকে ডিছক্ৰিপশ্যন বক্সত PDF ফাইলো পাই যাব, আৰু প্লাছ কমেণ্ট বক্সতো PDF ফাইল সহকাৰে পাই যাব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। এতিয়া আমি যাম মেইন গণিতত। এতিয়া কথাটো হৈছে কি, আমি কিছুমানে এনেকুৱা টান পাওঁ এইটো লেসন যে পঢ়িবই ইচ্ছা একেবাৰেই নাযায়। চ' সেইসকলে এইটো বহুত মনোযোগেৰে চাব লাগিব। ইয়াতে প্ৰথমতে আমাৰ কামটো হ'ল কি, যিকেইটা আমাৰ এৰিয়াৰ সূত্ৰ আছে মানে পৃষ্ঠকালি আছে, এই গোটেইকেইটাৰ সূত্ৰকেইটা আমি কি কৰিব লাগিব? মুখস্থ কৰি ল'ব লাগিব। তাৰ পিছৰ কামটো হৈছে কি, এইটোত কুৱেশ্যনবোৰ কেনেকৈ কৈছে সেইটো আমি বুজিব লাগিব। চ' আমি যেনেকুৱা এটা কুৱেশ্যন লওঁ, ইয়াতে 2 নম্বৰ কুৱেশ্যনটো চোৱা। 2 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, এটা পাত্ৰ, এটা খোলা অৰ্ধগোলক আৰু তাৰ ওপৰত এটা খোলা বেলুনেৰে গঠিত। এটা পাত্ৰ অৰ্ধগোলক আৰু তাৰ ওপৰত এটা খোলা অৰ্ধগোলক আৰু তাৰ ওপৰত এটা খোলা বেলুনেৰে গঠিত। অৰ্ধগোলকটোৰ ব্যাস 14 সেণ্টিমিটাৰ ব্যাস দিছে হা, ব্যাস 14 সেণ্টিমিটাৰ, আৰু পাত্ৰটোৰ মুঠ উচ্চতা দিছে 13 সেণ্টিমিটাৰ। পাত্ৰটোৰ ভিতৰৰ পৃষ্ঠকালি নিৰ্ণয় কৰা।
পাত্ৰটোৰ কি ভিতৰৰ পৃষ্ঠকালি নিৰ্ণয় কৰিব দিছে, তাৰমানে কি কাপ ছাৰ্ফেচ এৰিয়া ভিতৰৰ পৃষ্ঠকালি নিৰ্ণয় কৰিব দিছে। চ' এইটো কেনেকৈ সলিউশ্যন কৰিম আমি একেবাৰে সহজ পদ্ধতিত কৰিম, আপোনালোকে খালি চাই থাকক। কুৱেশ্যন 2 এক্সাৰচাইজ 13.1 ক্লিয়াৰ। ফাৰ্ষ্ট কথাটো হৈছে কি এনেকুৱা ধৰণৰ যে ইয়াতে কৈছে এটা পাত্ৰ এটা খোলা অৰ্ধগোলক আৰু তাৰ ওপৰত এটা খোলা বেলুনেৰে গঠিত বুলি কৈছে। মানে এটা পাত্ৰ আছে যিটো খোলা অৰ্ধগোলক, এইটো এটা কি খোলা অৰ্ধগোলক, এইটো কি এটা খোলা অৰ্ধগোলক, ইয়াৰ ওপৰতে আৰু এটা কি আছে বেলুনেৰে গঠিত বুলি কৈছে, এটা বেলুনেৰে গঠিত, বেলুনেৰে গঠিত। এই হেৰিটোৰ পাত্ৰটোৰ টোটেল হাইট কৈছে আমাক 13 সেণ্টিমিটাৰ আৰু ইয়াৰ ৰেডিয়াছটো আমাক দি দিছে কিমান 14 সেণ্টিমিটাৰ বুলি দি দিছে। ৰেডিয়াছ দিছে কিমান 14 সেণ্টিমিটাৰ। অৰ্ধগোলকটোৰ ব্যাস দিছে আমাক কিমান 14 সেণ্টিমিটাৰ আৰু পাত্ৰটোৰ মুঠ উচ্চতা দিছে কিমান 13 সেণ্টিমিটাৰ। ৰেডিয়াছ ৰেডিয়াছ দিয়া নাই, ব্যাস দিছে, ব্যাসাৰ্ধ দিছে, ব্যাসাৰ্ধ ক্লিয়াৰ, ব্যাস দিছে, ব্যাস ক্লিয়াৰ, ব্যাস দিছে কিমান 14 সেণ্টিমিটাৰ। চ' প্ৰথম কথাটো হৈছে কি এইটো কুৱেশ্যন সলিউশ্যন কৰাৰ কাৰণে আমি যাব লাগিব, দিয়া আছে কি কি দিয়া আছে সেইটো লিখি ল'ম। দিয়া আছে অৰ্ধগোলকটোৰ ব্যাস, দিয়া আছে অৰ্ধগোলকৰ ব্যাস ইজিকেলটো কিমান দিয়া আছে ব্যাস 14 সেণ্টিমিটাৰ। তো ব্যাস দিয়া থাকিলে আমি কি উলিয়াই ল'ব লাগিব ব্যাসাৰ্ধটো উলিয়াই ল'ব লাগিব। চ' অৰ্ধগোলকৰ ব্যাসাৰ্ধ কিমান 14/2ৰে হৰণ কৰিব লাগে, তো যায় 7 সেণ্টিমিটাৰ। আৰু ইংলিছ মিডিয়ামে কেনেকৈ লাগিব হিমেস্ফিয়াৰ অফ ৰেডিয়াছ অফ হিমেস্ফিয়াৰ ডায়ামিটাৰ অফ হিমেস্ফিয়াৰ ৰেডিয়াছ অফ হিমেস্ফিয়াৰ ক্লিয়াৰ। তাৰ পিছৰ কথাটো হৈছে কি আমাক দিছে কি পাত্ৰটোৰ মুঠ উচ্চতা দিছে, পাত্ৰটোৰ মুঠ উচ্চতা, পাত্ৰটোৰ মুঠ উচ্চতা কিমান, পাত্ৰটোৰ মুঠ উচ্চতা হৈছে 13 সেণ্টিমিটাৰ। তো এতিয়া আমাৰ কি উলিয়াব লাগিব বেলুনৰ উচ্চতাটো উলিয়াব লাগিব। চ' বেলুনৰ মুঠ উচ্চতা হ'ল কিমান 13ৰ পৰা কি কৰিব লাগিব এই 7 সেণ্টিমিটাৰ ব্যাসাৰ্ধটো বিয়োগ কৰি দিলেই আমি পাই যাম কিমান 6 সেণ্টিমিটাৰ। চ' এইটো হ'ল কি আমাৰ বেলুনৰ উচ্চতা। এতিয়া আমি কি কৰিম পাত্ৰটোৰ পৃষ্ঠকালি উলিয়াম। এতেকে পাত্ৰটোৰ মুঠ পৃষ্ঠকালি, পাত্ৰটোৰ মুঠ পৃষ্ঠকালি কিমান হ'ব তেনেহ'লে অৰ্ধগোলকৰ পৃষ্ঠকালি প্লাছ অৰ্ধগোলকৰ পৃষ্ঠকালি প্লাছ বেলুনৰ পৃষ্ঠকালি। এই লিখিছোঁ। এতিয়া অৰ্ধগোলকৰ পৃষ্ঠকালিৰ সূত্ৰটো মই দেখুৱাই দিছিলোঁ, তোমালোকে পঢ়ি ল'বা। অৰ্ধগোলকৰ পৃষ্ঠকালিৰ সূত্ৰটো কি, অৰ্ধগোলকৰ পৃষ্ঠকালিৰ সূত্ৰটো হৈছে 2 πr² প্লাছ বেলুনৰ পৃষ্ঠকালিৰ সূত্ৰটো কি 2 πrh, 2 πrh ক্লিয়াৰ। এতিয়া আমি ইয়াৰ ভিতৰত আমি এটা মাথা মাৰিব লাগিব, যি গতিকে বেলুন আৰু অৰ্ধগোলকৰ ব্যাসাৰ্ধ একে, গতিকে আমি কি কৰিব পাৰোঁ আৰ কমন ল'ব পাৰোঁ, পাই কমন ল'ব পাৰোঁ। পাইৰ মান সমান 2 কমন যায়, ইয়াতো 2 আছে ইয়াতো 2 আছে, 2 কমন গ'ল, পাই ইয়াতো পাই কমন গ'ল, আৰ ইয়াতে দুটা আছে ইয়াতে এটা আছে, এটা আৰ কমন গ'ল, তেতিয়াহ'লে ইয়াতে আৰ এটা বাকী থাকিব প্লাছ এইচ এটা থাকিব।
এতিয়া 2 × 22/7 কাৰণ পাইৰ মান কিমান 22/7 ইনটু আৰ আৰৰ মান কিমান আছিল 7 আৰ 7 প্লাছ এইচৰ মান কিমান এইচৰ মান আমি পালোঁ 6 চ' এতিয়া কি কাম এই 7 কাটি দিলোঁ দিলে 2 আৰু 22 ইনটু কৰিলে কিমান হ'ব 44 ইনটু 7 আৰু 6 যদি প্লাছ কৰা হয় কিমান হ'ব 13 আৰু যদি 44 যদি ইনটু কৰোঁ তেতিয়াহ'লে কিমান হ'ব 572 চেণ্টিমিটাৰ স্কুৱেৰ আৰু এটা বস্তু মনত ৰাখিবা স্কুৱেৰটো দিবই লাগিব কাৰণ কি আমি পৃষ্ঠকালি উলিয়াই আছোঁ গতিকে আমাৰ কি স্কুৱেৰ দিবই লাগিব কালি উলিয়ালে স্কুৱেৰ দিবই লাগিব নহ'লে গণিত একেবাৰে ফুল ক্লিয়াৰ আশা কৰোঁ গণিতটো বুজি পাইছা আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিবা আৰু এই ভিডিঅ'টো এই মেথছটোৰ আমি PDF ফাইলো আমি দি দিম